হয়, যিহেতু 1950 চনত আজিৰ দিনটোত ভাৰতীয় সংবিধান কাৰ্যকৰী হয়, সেই হেতুকে আমি ভাৰতবাসী হিচাপে আজিৰ দিনটোত আমি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ। আৰু ঠিক একেটা লাইনতে আমি আমাৰ ফকলেগ্ৰাম ব্লক কমিটিয়ে বিগত দিনৰ পৰাই আমি এনেকৈ 26 জানুৱাৰী হওক আৰু 15 আগষ্টই হওক আমাৰ যিখিনি আমাৰ দলীয় কাৰ্যকৰ্তা একলগ হৈ আমি এনেকৈ আমাৰ চেলিব্ৰেশ্যনটো আমি কৰি আহিছোঁ। আৰু আজি সঁচাকৈ খুব ভাল লাগিছে, কিয়নো আজি মই ইমান দিনে ফকলেগ্ৰাম ব্লক কমিটি হিচাপে এজ এ প্ৰেচিডেণ্ট মই চেলিব্ৰেশ্যনটোত মানে কি হৈছিলোঁ, সহযোগী হৈ আছিলোঁ। আজি লগতে MCLA আৰু MCLA হৈ ফাৰ্ষ্ট আজি দলীয় কাৰ্যকৰ্তাৰ লগত থাকি পেলাই আজি যি 26 জানুৱাৰী আমাৰ মানে ফকলেগ্ৰাম ব্লক কমিটিত আমি চেলিব্ৰেশ্যন কৰিব পাই সঁচাকৈ খুব ভাল লাগিছে আৰু আনন্দিত হৈছোঁ। মই দলীয় কৰ্মকৰ্তালৈ মেছেজ এটাই থাকিব মোৰ, বিগত দিনত তেওঁলোকে যি দলৰ কাম কাজ নিষ্ঠাবান এজন কৰ্মী হিচাপে পৰিচয় দি কাম কৰি গৈছিলে, আগন্তুক দিনতো তেওঁলোকে এনেকৈ একগোট হৈ দলৰ যিখিনি কাম আছে দায়িত্ব আছে পালন কৰি যাওক, যাৰ বাবে দলে আপোনালোকৰ লগত আছে, ময়ো আছোঁ ব্লক প্ৰেচিডেণ্ট তথা MCLA হিচাপত যিমান আমাৰ কৰ্মকৰ্তা আছে, আপোনালোকে নিজৰ কাম ভালকৈ কৰি যাওক। যিখিনি সহায় সহযোগিতা, যিখিনি উন্নয়নমূলক কাম কাজ থাকে যথেষ্ট মানে পৰিমাণে এই 5খন বছৰত আমি এক লগত থাকি একগোট হৈ আলোচনা মৰ্মে আমি এক লগতে আমি কৰি যাম।